যেনেকৈ 5 ছেপ্টেম্বৰত মানে প্ৰত্যেক ঠাইত স্কুলত আৰু কলেজত স্পেচিয়েলি মানে এই দিনটো উদযাপন কৰা হয়, ঠিক তেনেকৈ আমিও চাণক্য গ্ল'বেল স্কুলত আজিৰ দিনটো উদযাপন কৰিছোঁ এজ এ টিচাৰ্ছ ডে। 5 ছেপ্টেম্বৰ একচুৱেলি এইটো হ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ এটা জন্মদিন। তো সেই জন্মদিনটো তেখেতে কৈছিলে কিছুমান ষ্টুডেণ্টবোৰক যে মোৰ যোনটো জন্মদিন আছে বাৰ্থডে সেইটো এজ এ টিচাৰ্ছ ডে মানে তোমালোকে পালন কৰিবা বুলি এদিন মানে এটা প্ৰগ্ৰামত ডক্টৰ এছ ৰাধাকৃষ্ণনে কৈছিলে। তো সেই দিনৰ পৰা মানে 5 ছেপ্টেম্বৰ এজ এ টিচাৰ্ছ ডে মানে চেলিব্ৰেট কৰা হয়, যিহেতু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মটো 5 তাৰিখ 1888 তামিলনাডুত হৈছিলে। তো সেইকাৰণে তেখেতৰ বাৰ্থডেটো এজ এ টিচাৰ্ছ ডে মানে পালন কৰা হয়, আৰু সেইটোৱে আমি আজি আমাৰ স্কুলতো সেই দিনটো উদযাপন কৰি আছোঁ। কিছুমান ইয়াৰ লগতে কিছুমান আমাৰ লাইক কালাৰফুল প্ৰগ্ৰামছবিলাক আছে, লাইক সৰু ষ্টুডেণ্টবিলাকে যিসকল প্ৰি প্ৰাইমাৰী ছেকশ্যন সিহঁতে কিছুমান মানে পাৰফৰ্ম কৰিছে, লাইক একশ্যন ছং আছে তাৰে মাজত আৰু ড্ৰামা আছে। তো সেই গোটেইখিনি মানে বস্তুবোৰ লৈ পেলাই আমি আজি এটা প্ৰগ্ৰাম এৰেঞ্জ কৰিছোঁ আমাৰ স্কুলতো। শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলে কেনেকৈ সঁহাৰি জনাইছে? সিহঁতে পেৰেণ্টছৰ যদি কথা কওঁ, পেৰেণ্টছবিলাকে বহুত মানে আমাক মানে এপ্ৰিচিয়েট কৰিছে, সিহঁতে বহুত ভাল পালে আজিৰ দিনটো যে আমি অৰ্গেনাইজ কৰিছোঁ। তো সেইটো দিনটো পাতাৰ কাৰণে পেৰেণ্টছবিলাক বহুত মানে হেপ্পী আছে। ৰাইজলৈ কি মেছেজ দিব আজি? ৰাইজলৈ মই এইটোৱে কওঁ যে এই দিনটো একচুৱেলি আমাৰ দেশৰ কাৰণে, যিহেতু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আমাৰ এটা দেশৰ মানে ডাঙৰ এটা লিডাৰ, অকল লিডাৰ বুলি নহয়, এটা আপোনাৰ স্কুলাৰ আছিলে, ভাইচ প্ৰেছিডেণ্ট আছিলে দেশৰ, আৰু প্ৰেছিডেণ্ট আছিলে। তো তেখেতৰ নামত আজিৰ দিনটো আমি প্ৰত্যেক বছৰ 5 ছেপ্টেম্বৰ যাতে আমি আমাৰ স্কুলত, কলেজত আৰু যদি মানে সম্ভৱ হয় আমাৰ যোনটো ল'ৰা ছোৱালী কোন ল'ৰা ছোৱালীবোৰ আছে সিহঁতক আজিৰ দিনটোৰ বিষয়ে আমি এটা মানে মেছেজ দিওঁ যে আমি শিক্ষক দিৱসটো পালন কৰিব লাগে। আৰু থ্ৰু এইটো দিনৰ যোনটো টিচাৰ্ছ ডে আছে, থ্ৰু টিচাৰ্ছ ডেৰ কিবাৰ পৰা মানে থ্ৰু দি টিচাৰ্ছ ডে just I want to pass a message to the public that we have to try to prepare our students like as Dr. Sarvapalli Radhakrishnan. Today, whatever he has done for us, for our nation, that is very, excellent, incredible. So we can't forget all those things, his sacrifice, whatever he has done for us. So, thank you.